নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেললৈ অসমীয়া চলচ্চিত্ৰৰ 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো ভিডিঅ'টো হ'লে স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথম প্ৰশ্ন হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবি নাম কি হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবিখনৰ নাম হ'ল ভাগ্য 1967 চনত মুক্তি পোৱা ৰাষ্ট্ৰীয় প্ৰডাকশ্যনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক 7টা ভাষাত ডাবিং কৰা হৈছিল ভাগ্য শিৰোনামেৰে কৰা তকদীৰৰ অসমীয়া ডাবিং 1968 চনৰ 12 এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পাইছিল ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ কুলদা ভট্টাচাৰ্য পুলক গগৈ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা প্ৰফুল্ল বৰুৱা আদি জড়িত আছিল আনন্দ বক্সিয়ে ৰচনা কৰা তকদীৰৰ গীতবোৰ ভূপেন হাজৰিকাই অসমীয়ালৈ ভাষান্তৰ কৰিছিল 2 নম্বৰ প্ৰশ্ন বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল পূবেৰুণ 1959 চনত মুক্তিলাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ছবি বিদেশত প্ৰদৰ্শিত এইখনেই প্ৰথম অসমীয়া ছবি 1959 চনত অনুষ্ঠিত হোৱা 7ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা স্বৰূপে ৰাষ্ট্ৰপতিৰ পদক বঁটা লাভ কৰিছিল আৰু 1960 চনত জুলাই মাহত অনুষ্ঠিত 6ষ্ঠ বাৰ্ষিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি 3 নম্বৰ প্ৰশ্ন দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কোনখন দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন হ'ল বৃষ্টি 1974 চনত মুক্তি পোৱা এখন কলাবগা অসমীয়া চলচ্চিত্ৰ ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চলচ্চিত্ৰ অভিনয়ৰ পাতনি মেলিছিল ইয়াত তেওঁ এজন শিক্ষিত নিবনুৱা খঙাল যুৱকৰ অভিনয় কৰিছিল 4 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ কাৰণে বঁটা পোৱা প্ৰথম অসমীয়া ছবি কোনখন ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ কাৰণে বঁটা পোৱা প্ৰথম অসমীয়া ছবিখন হ'ল অগ্নিস্নান হৈছে 1985 চনত মুক্তিপ্ৰাপ্ত ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল আৰু চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰবনীয়া কাশ্মীৰ শইকীয়া বৰুৱা মলয় গোস্বামী বিজু ফুকন আদিয়ে ভৱেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে 1985 চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু এই চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল 5 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ নিপ বৰুৱা পৰিচালিত ৰঙা পুলিচ ছবিখন ৰাষ্ট্ৰীয় ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া ছবি আৰু এই ছবিখনত বিখ্যাত অসমীয়া সাহিত্যিক অজগৰ নামেৰে খ্যাত সৈয়দ আব্দুল মালিকেও এটা চৰিত্ৰত অভিনয় কৰিছিল 6 নম্বৰ প্ৰশ্ন জয়মতী কথাছবিত চাওদাং বৰুৱাৰ ভূমিকাত কোনে অভিনয় কৰিছিল জয়মতী কথাছবিত চাওদাং বৰুৱাৰ ভূমিকাত অভিনয় কৰিছিল নটসূৰ্য ফণী শৰ্মাই অসমীয়া নাট্য জগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক 1950 চনত জ্যোতিপ্ৰসাদৰ সভাপতিত্বত বহা এখন সাংস্কৃতিক সন্মিলনত নটসূৰ্য উপাধিৰে বিভূষিত কৰা হয় তেওঁ অভিনয় কৰা মুঠ 20খন কথাছবিৰ 6খনতেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল 8 নম্বৰ প্ৰশ্ন ছিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী বঁটা লাভ কৰা অভিনেতাজন আৰু বোলছবিখন কি ছিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী বঁটা লাভ কৰা অভিনেতাজন হ'ল বিষ্ণু খাৰঘৰীয়া আৰু বোলছবিখনৰ নাম হ'ল সাগৰলৈ বহুদূৰ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ 1995 চনত এই ছবিখন
মুক্তি দিয়া হৈছিল। 9 নম্বৰ প্ৰশ্ন, বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ চিনেমা হলটো ক'ত অৱস্থিত? বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ চিনেমা হলটো ফ্ৰান্সৰ পেৰিছ চহৰত অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, যাত্ৰাফিনৰ প্ৰথম অসমীয়া নাট। যাত্ৰাফিনৰ প্ৰথম অসমীয়া নাটখন হ'ল জয়দ্ৰত বধ আৰু নাট্যকাৰ আছিল অম্বিকাগিৰি ৰায়চৌধুৰী।